নমস্কাৰ সকলোকে। মই আজি পটলৰ তৰকাৰী এখন লৈ আহিছোঁ আৰু পটল বনাবলৈ আমাক বাটাৰো লাগিব। সকলো মই ভালকৈ ধুই কাটি ল'ম। নেউটি ব্যৱহাৰ কৰিম, বিলাহী, আলু, পিঁয়াজ, পটল, নহৰু, কেঁচা জলকীয়া। পটলখিনি মই ভালকৈ ধুই কাটি লৈছোঁ আৰু এই পটলখিনি মই বইল কৰি ল'ম। মই পটলখিনি বইল কৰি লৈছোঁ। মিঠাতেল ব্যৱহাৰ কৰিছোঁ মই। তেল গৰম হোৱাত মই পিঁয়াজ দিম, বিলাহী, সকলোখিনি দি দিম ইয়াতে। নিজৰ পৰিমাণ অনুসৰি ল'ব আপোনালোকেও। মই অলপ আজৱাইনো ব্যৱহাৰ কৰিছোঁ। নেউটিখিনি মই আগতে ফ্ৰাই কৰি লৈছোঁ। মই এতিয়া গোটেইখিনি অলপ সময় সিজিবৰ কাৰণে ঢাকন দি লগাই থ'ম। অলপ পানী দি দিছোঁ মই। আকৌ ঢাকন দিম আৰু অলপ সময়ৰ কাৰণে উতলিব দিম। সিজা প্ৰায় হৈছেই। মই অলপ বাটাৰ দি দিছোঁ 1 চামুচ। বহুতেই ভাল লগা এটা ৰেচিপি, আপোনালোকে ট্ৰাই কৰিব পাৰে। মোৰ সৰু ল'ৰা ছোৱালীক সাধাৰণতে পাচলি খাবলৈ বেয়া পায়, ইহঁতক এনেকৈয়ে বনাই দিবচোন, বহুতেই সোৱাদ লগা হয়। যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকৰ, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু আজিৰ ৰেচিপিটো ইমানতে হৈছে, দেখিছে ধুনীয়া হৈছে, দেখিছেনে? নমস্কাৰ, আজিলৈ আহিছোঁ।